ये सब क्या देखना पड़ रहा है। তো হেল্ল' গাইজ গুড মৰ্ণিং আৰু সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি ব্লগ বনাবৰ কাৰণে মানে ট্ৰাই কৰিছোঁ। আৰু আজি হ'ল বিশ্বকৰ্মা পূজাৰ কাৰণে মানে আজিৰ দিনটো মানে আমাৰ কাম বন্ধ। তো তাৰ কাৰণে মানে কাম ঠাম বন্ধ, আৰু যিহেতু কাম একদিন মিছ কৰিলে মানে বহুত লছ হয়, তো তাৰ কাৰণে কাম ক্ষতি কৰা নাই। আজি মানে বিশ্বকৰ্মা বুলি কাম ঠাম বন্ধ, আৰু সেইকাৰণে আমি লগৰকেইটাৰ লগত মানে অলপমান গুৱাহাটীখন ঘূৰি আহোঁ। চিৰিয়াখানা এই একবাৰতো দেখাই নাপালোঁ, আপোনালোকক দেখাব নহ'লোঁ। আজি দেখাবৰ কাৰণে চেষ্টা কৰিম। আমাৰ প্ৰণাম ভাই আছে, চবে মানে একদম জিক যাক মানে দুৰ্গা পূজা ফিল্ড আহিছে আৰু মানে লাহেকৈ। আৰু এইফালে আমাৰ চানচুমা আছে, দিগুণ আছে, লোক ভাই আছে, গোটেইখিনি দেখা আছোঁ। তো ফাইনেলি আহি পালোঁ চিৰিয়াখানা, আৰু এতিয়া চিৰিয়াখানা এণ্ট্ৰি কৰিম। টিকেট ল'ম ধুনীয়াকৈ। তাহলে আমাৰ দেখাইছোঁ তিথেনে বাৰু, ভালকৈ মুখখন দেখা নাছিলোঁ, এতিয়া দেখালোঁ। আৰু দিগুণ আছে, বাকী লোক আৰু হেৰি ক'ত গ'ল আমাৰ প্ৰণৱ। বাকী আৰু দেখাম আপোনালোকক গোটেই ভিতৰৰ বস্তুবিলাকো দেখাম। চিৰিয়াখানাত প্ৰথম সোমাই দেখা পালে কাউৰী, মানে চিৰিয়াখানাৰ প্ৰথম জন্তু। চিৰিয়াখানাত প্ৰথম সোমিয়ে দেখা পালোঁ এইটো হৰিণ। হৰিণা বম ডাঙৰ কিন্তু দেই। আমাৰ এই দুটা মানে পিছত আহি আছিল, চাচোন চা, এই দুটা পিছত। বাকী ইফালে টিকেট ঘৰ, মানে আজিকালি টিকেট কাউণ্টাৰবিলাকো চেঞ্জ কৰিছে, আৰু আগতে এইফালে আছিল আৰু এতিয়া এইফালে। তো বাকী 5 জনৰ টিকেট একেলগে লৈ ল'লোঁ। এতিয়া আমি গোটেইবিলাকে একেলগে যাম। জুমকুৰ ফাৰ্ষ্ট সোমাই এতিয়া পালোঁ, মানে কিবা আছে লিখাও নাই, এতিয়া কিবা ৰুম থুম খালী। মই ভাবিলোঁ একো নায়ে নেকি, ইফালে চা একো নায়ে নেকি বুলি ভাবিলোঁ। চুৰিয়াৰ তলত বোলে বান্দৰ আছে দুটা সোমাই, চুৰিয়া ল'ব अंदर में कुछ तो गड़बड़ है। नहीं रुको जरा सबर करो। समझ रहे हो? बोला नहीं अभी। हमें मन में लगती ना। আৰু ইফালে আছে মানে গাঁৱত লাহে লাহে লুপ্ত হোৱা আমাৰ বৰটকলা। মানে বৰটকলা নে কি, বৰটকলা সঠিক নহয়, আমাৰ ফালে বৰটকলা গিলা বেলেগ চোন, কিবা গলটা কিবা নিচিনা। গলটা কিবা না, এটা মোনা কিবা কয়। মোনা একদম ওচৰৰ পৰা পাইছোঁ হৰিণ। অ' বাবা, বাবা, অ' মাই গড। তো গাইজ হৰিণ বোলে এইটো, হৰিণ লাষ্টত যাই থৈ কি হয় চাম এবাৰ মুখখন, গুৰু নিচিনাহে লাগিছে। হৰিণে কিন্তু এটা বস্তুত গম পায়, যেনিবা এইটোতে লিটুতে গম পায় হৰিণ বুলি কিনা না ঠগালো। এইয়া মুনুকুলি মানে কিবা কৰিব নেকি দোষ ওকে না। আৰু ইয়াতে আছে কাতলা পহু, গতিকে বেনাৰত লিখিয়ে দিছে আৰু মানে কেটেলা পহু। গাৰাৰ ভিতৰত সোমাই থাকে। এই গাৰাৰ ভিতৰত সোমাই আছে। নালাগে আহিব ৰ, এইয়া আহি যাব। ও মাই গড, চিৰিয়াখানা আহিছোঁ যদিও মানে ইয়াত ক'ত কি আছে একো ভালকৈ গমেই পোৱা নাই। মেপ চাইছোঁ যদিও বুজিয়ে পোৱা নাই। মানে এইটো সাপ ঘৰ বোলে, মানে সৰ্পগৃহ। ইয়াতে এতিয়া সাপ চাম, কি সাপ আছে। আমি যি কিবা কওঁ ফুলাবাৰিয়া সাপ বোলে। এই চাওক, এইডাল আছে, আৰু এইফালে আছে একদম 5-6ডাল মান আছে। এইকেইটা চেৰ কোনাত এইগিলা চিৰি দিয়ে পাই না।
ইয়াতে আছে 4ডাল মান আছে এই সব 3ডাল আছে বাকি ইফালে আছে কি ইফালে গাছৰ মুৰা এক মিনিট কেনে আছে ইয়াতে দুডাল একেলগে থাকে আৰু ইফালে এই জুম হৈ যায় এই লাইটত যায় পুৰা হেৰি হৈ আছে এই গ্ৰীণ কালাৰৰ এই মাথাটা হয় লাইট চুম ইয়াৰ চিনে নাপায় গ্লাছত ধৰি যাই আছো চব চাম ये क्या है ইমান ফাৰ্ষ্টতে উঠাতে মজা দেখা পাই আছিল এলাগে গলত লৈ লৈ ভিডিঅ' বনাই থাকে ধৰ ও মিলা আছে চোন এইটো এডালে দেখিলি ইয়াৰ বি নাই কিন্তু তই ধৰিব পৰা ইচ্ছা কৰিলি ইডাললৈকে বোকা সাপ কিং কোব্রা ও চাং কোনডালত এই কিডাল কিং কোব্রা এটাকে তিনটাই উপৰা জাপৰা এটা কিবা কিবা ফিটি বুলি কয় এটা বোলে বি নাই এটা বি নাই বোলে বেছি বি নাই বোলে বাকী এতিয়া অলপমান ওপৰত যাম ওপৰত আছে বাঘ তো এতিয়া আপোনালোকক বাঘ দেখাইছোঁ বাঘ এইফালে আছে বাঘৰ ঘৰ আৰু এইফালে হৰিণ মুনু এইফালে আছে ব্লেক পেন্থাৰ মানে কলা বাঘ নেকি কামাণ্ডো দিছ ইজ কামাণ্ডো চকু একদম মানে অলপ আগতে হৰিণটো এনেকৈ লাৰছিল এতিয়া ব্লেক পেন্থাৰ চালোঁ দেখা পালোঁ দে ব্লেক পেন্থাৰ লাৰবা বুলিহে ভাল আছিল বোলে সি ব্লেক পেন্থাৰ লাৰবা যায় সি সপোন দেখা পাবি গম পাবি এই আমাৰ এই দে সি বোলে ব্লেক পেন্থাৰ লাৰে বোলে সি কলহস্তি নিচিনা খালি এইয়া পেপি পেক টু পেক মাল খাই আছে বে কেলাই বেক টু বেক মাল খাই আছে কোৱা নিচিনা বোলে সে জলহস্তি জলহস্তি দি যে খাই দিলি ফুল বটলটো ট্ৰেজেডি মোৰ ঘৈণীয়ে মোক এৰি থৈ গৈছে অশান্তি মোৰ লাইফত আৰু তই ফুল বটলটো জলহস্তিয়ে খোৱাদি খাই পেলালি যা এতিয়া হাফ এটা লৈ এতিয়া লৈ আহ যা তো ইও মানে আমাৰ 60টা জলহস্তি আছে এই চাও ভুস করে একদম হেৰা মুখ গিলা তলত লুকাই থাকে নেকি জলহস্তি বাকী আপোনালোক দেখা আছো সেয়া হ'ল জলহস্তি খাদ্য মানে ঘাঁহ খায় আৰু ভিতৰত মানে আফ্ৰিকাৰ পৰা দিছে এই জীৱনকাল 35ৰ পৰা 45 বছৰ সাইজ আকাৰ বা এই 330ৰ পৰা 500 সেন্টিমিটাৰলৈকে বাকী ওজন 1400ৰ পৰা 4500 কিলোগ্ৰামলৈকে এইবাৰ ওপৰত জমা এইফালে আছে ভালুক আৰু এইটো আমাৰ কিটো নাহৰ ফুটুকী বাঘ আচ্ছা নাহৰ ফুটুকী এতিয়া আমি নাহৰ ফুটুকী বাঘ চাম বাকী বহুত দিনৰ মূৰত চিৰিয়াখানা আহিলোঁ কেনেকুৱা ফিলটো কেনেকুৱা মানে ভেৰি নাইস ইয়াৰ আগতে আহিছিলে নাই চিৰিয়াখানাত আইছিলো আৰু মানে চাই থাকিব মন যায় না এইটো হয় চাই থাকিলে মানে হেঁপাহ নপলায় মোৰ ইয়াৰ লগত 3বাৰ হ'ল বাকী এবাৰ কেইবাৰ হ'ল তোৰ চাৱা চিৰিয়াখানা আহা দুইবাৰ গাইস প্ৰথমবাৰ আইছো নেক্সট লেভেল ভাই বহুত ভাল লাগিছে আহি কিনা আমাৰ লোক ভাই সেম ফাৰ্ষ্ট মানে প্ৰথমবাৰ আহিছে তো এতিয়া এই আছে এইফালে বহি আছে হে দানি হেই
এইটো ভালুক ভালুকে কি খায় এনে বহি খাব পাই না বহি আৰু একবাৰ মাইকি নেকি লেভেল দিছে তাৰমানে নাহৰ পটু কি रुको जरा सबर करो কালি দিব কিন্তু চাবি সিফালে সেয়া সেয়া ये सब क्या देखना पड़ रहा है नहीं भैया करेगा मुंह की तरफ नहीं करेगा हेलो नहीं तो दिखाते हैं इसका आज का नाश्ता हो जाएगा डाल दो उंगली डाल दो कुछ नहीं होगा वो मोटा है केला फोटो खींचते हैं